নমস্কাৰ বন্ধু বান্ধৱীসকল, বুল জব ইনফোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, অৱশেষত 26,000 ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্টৰ তাৰিখ ঘোষণা কৰিব আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু কি নতুন পদ আহিব সেই একেটা দিনতে ঘোষণা কৰিব মুখ্যমন্ত্ৰী ছাৰে। এই কথাষাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা সৰু ইণ্টাৰভিউত কৈছে। কি কৈছে মই ভিডিঅ'ৰ ক্লিপটো আপোনাক দেখুৱাই দিম। তাৰ আগত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক। চাওক, আমাৰ নিউজ চেনেলৰ ৰিপৰ্টাৰসকলে হিমন্ত বিশ্ব শৰ্মা ছাৰক বহুতো প্ৰশ্ন সোধে আৰু তেওঁ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি আছে। 26,000 ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ ৰিজাল্টৰ সন্দৰ্ভত তেওঁ এটা কথাই কৈছে। 23 তাৰিখে যিখিনি পদৰ এপইণ্টমেণ্ট দিয়া হ'ব, প্ৰায় 11,000 ওপৰত পদ আছাম পুলিচকে আদি কৰি বিভিন্ন বিভাগত, সিদিনাখনেই তেওঁ সকলো কথা উল্লেখ কৰিব বুলি ক'লে। চ' এইবোৰ কথা হিমন্ত ছাৰে আগৰ এটা ইণ্টাৰভিউতো কৈছিল যে APDCৰ লগতে ফৰেষ্ট বেটেলিয়নৰ এডভাৰটাইজমেণ্ট ওলাব। এই সকলোবোৰ কথাই সেইদিনা এটা মঞ্চতে আলোচনা কৰিব। আপোনালোকে আগতে হিমন্ত ছাৰৰ ভিডিঅ'ৰ ক্লিপটো এবাৰ চাই লওক। এখন 23 তাৰিখে এপইণ্টমেণ্ট হ'ব ৰাতিপুৱা, যদিও 22 তাৰিখে বুলি ওলাইছে। 23 তাৰিখে এপইণ্টমেণ্ট হ'ব। 10,000তকৈও অধিক নিবনুৱা যুৱক যুৱতীয়ে 23 তাৰিখে নিযুক্তি পাব। সিদিনাখনেই মই যি ক'ব আছে মোৰ ভাষণত মই ক'ম। এইটো কিয় সুধি থাকিব লাগে? যেতিয়া হ'ব আপোনালোকে সুধিব, আপোনালোকে পকাই গৈ নিউজ কৰি মানুহৰ মাথাটো বেয়া কৰি দিব। এই কামবিলাকৰ পৰা দূৰত থাকক। কেতিয়া 26,000 পৰীক্ষাৰ ৰিজাল্ট হৈছে, কেতিয়া হ'ব, সেইটো মুখ্যমন্ত্ৰীক 3খন মিটিঙত পাব, 3খন মিটিঙতে সুধিব। তাৰপিছত 3 ধৰণে নিউজটো বজাই দিব, দি পেলাই কোনোবা এজনক আৰু এজন আপোনালোকে প্ৰডাকশ্যন কৰি ল'ব যে এওঁ কৈছে, অভিযোগ দিছে। এনেকৈ মানুহৰ যদি আপোনালোকে ভাবে যে আমি মূৰবিলাক নষ্ট কৰি দিম, তেতিয়া নিবনুৱা ডেকা ল'ৰাই টিভিৰ কেমেৰা দেখিলে গালি পৰা আৰম্ভ কৰি দিব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিলে যে অহা 23 তাৰিখত প্ৰায় 10,000তকৈ অধিক কেণ্ডিডেটক এপইণ্টমেণ্ট দিব আৰু সিদিনাখনে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে সকলো কথা ব্যক্ত কৰিব। তাৰ কাৰণে আমাক 23 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে বুজি পালে। যদি কিবা বুজা নাই তলত মোক কমেণ্ট কৰি জনাব। আজিলৈকে ইমানে, বাই বাই।